West Karbi Anglong, Zirikendeng Athana Kipar Lupon, Mukro along Mate, Assam Meghalaya ahoi long, Adaba Formalom, Thengpi kanghu attract, Raikom Sai Kiatum Kinebdun Chekajok, Meghalaya Asor, Forest Sai Kiatumapan, Com Cheksi, Nopa Kaibong, Hele or Crisi, Raikom Sai Kiatumapan, Keteng Keng Lapen, Raikom Sai Kiatum Sitami, Sai Jokje, Abdun Dudlo. Kachi Abadima long amat bang pli apran kedam Karbi Inut Lapen, Chomang Bangkethong. Labang so aputang akang toy kaching waipon Japan, DIG DC Lapen, SP. Atum chingwai pon bomla kedam tangar ni pen sidami forest raikom sai khia phaipa bat nang jipura Karbi Anglong autonomous council along pinpura lo pajerpiglo bonta pini arni anta thang kemisen angthek klangkledet mukro along sitami forest staff bangkep pen lapen kedam kewang aphan gari sitami ave lasi border along BOP biponasonte mesenji lapen kedokwan atowar long ji posi ninje ponrinti kheroni pen se songteron Hamren Abirta ঘটনা সম্পৰ্কে আসলতে আজি ৰাতিপুৱা ৩টা মান বজাৰ কথা তেতিয়া আমাৰ যেটো ফৰেষ্ট ৰেঞ্জ অফিচাৰে প্ৰটেকশ্যন অফিচাৰে এটা খবৰ দিলে যে তেওঁলোকে এখন ইলিগেল টিম্বাৰ টুৱাৰ্ডছ মেঘালয়া ৱেষ্ট এজেণ্টসকলৰ ফালে লৈ যাবলৈ গৈ আছিল ৰখাব কোৱা নৰখাওঁতে তেওঁলোকৰ DBL গানেৰে ফায়াৰ কৰোঁতে গাড়ীখনৰ এটা টায়াৰ পাংচাৰ হয় আৰু আপোনাৰ গাড়ীখন ৰখে তাৰপিছত তিনিজন মানুহ কেইবাজনো মানুহ আছিলে তাৰে তিনিজন মানুহ তেওঁলোকে প্ৰায়ত্ব কৰিব পাৰিলে আৰু মোক লগত ফোনত কথা হয় তাৰপিছতে মই মাকৈলুম আউটপোষ্টলৈ লৈ আহিব দিলোঁ মাকৈলুম আউটপোষ্টত য'ত আমি আছোঁ এতিয়া ইয়াত হেণ্ডঅভাৰ কৰিলে তাৰপিছত আমাক পুলিচ এছিষ্টেঞ্চ বিচাৰিলে সেই ট্ৰাকখন আনিবৰ কাৰণে আমি জিৰিকেণ্ডিং থানাৰ OC এজ ৱেল এজ মাকৈলুমৰ IC আৰু ষ্টাফ সহ ফৰেষ্টৰ পাৰ্টিৰ লগত গাড়ীখন আনিবলৈ পঠালোঁ তেতিয়া 4:30 বজাত গৈ পালেগৈ কিন্তু টায়াৰ পাংচাৰ হোৱাৰ কাৰণে টায়াৰটো ফিট কৰি থাকিব পৰা নাছিল কিন্তু ইন দি মিন টাইম অলপকৈ মানুহ আহি পেলাই গেডাৰিং হ'ল ঠিক 6:30-7টামান বজালৈকে তাত মানুহ বেছিকৈ যেতিয়া গেডাৰিং হ'ল তেতিয়া ফলত খবৰ লৈ আছিলোঁ মই ৱেষ্ট এজেণ্ট SP লগতো কথা পাতিছিলোঁ তাৰপিছত আমি ট্ৰাকখন এৰি থৈ পেলাই মানুহখিনি বেক কৰিবলৈ কৈছিলোঁ কিন্তু অলৰেডি দুই ফালৰ পৰা মানুহে উঠি আমাক ওপৰত এটেক কৰিলে আমাৰ পুলিচৰ মানুহৰ ওপৰতে দা কটাৰি লৈ পেলাই এটেক কৰিছে সেইফালৰ পৰা এটা এতিয়া মই তদন্তত কৰিলে ওলাব কোনোবা ফায়াৰিঙৰ চাউণ্ডো শুনিছে বুলি কৈছে গতিকে আমাৰ মানুহে যেতিয়া ব্লেংক ফায়াৰ কৰিবলগীয়া হৈছে তেতিয়া আহিলে পিছত আমি গম পাওঁ যে তিনিজন খাচী মানুহ জয়ন্তীয়া মানুহ আৰু এজন কাৰ্বি ল'ৰা হোমগাৰ্ড ল'ৰা ফৰেষ্ট প্ৰটেকশ্যন আছে তেওঁলোকে ঢুকাইছে আৰু এতিয়া আমি গম পাইছোঁ যে আৰু দুজন মানুহ অন ৱে টু জোৱাই হস্পিটেল জোৱাই মেডিকেল ট্ৰিটমেণ্টত তেওঁলোক ঢুকাইছে আমি এৰেষ্ট কৰিম কৰিছোঁ আমি তিনিজন মানুহক আমি কেছ লৈ পেলাই আমি এৰেষ্ট কৰিছোঁ এই তিনিজন মানুহৰ ওপৰত এগেইনষ্টত কেছ লৈ হয় তেওঁলোকক যদিও আমি মানুহ এৰেষ্ট কৰিছোঁ পুলিচৰ এটা থাকে যে কিছুমান আপুনি কেতিয়াবা বেইলেবল ছেকশ্যনত এৰেষ্ট কৰিলেও আমি যদি দেখোঁ যে এইটো পিছত দিগদাৰ কৰিব পাৰে আমি এৰেষ্ট কৰি ফৰৱাৰ্ড কৰিব পাৰোঁ আৰু কেতিয়াবা এনেকুৱা হ'লেও ইন দ্য ইণ্টাৰেষ্ট অফ যদি পিচ এণ্ড ট্ৰেংকুইলিটিৰ ক্ষেত্ৰত আমাৰ থাকে কিছুমান কথা আৰু আমি সেইটো কাৰণে আমি মানুহকেইজনক ইন দি মিন টাইম আমি যাবহি দিছোঁ ৰিচিভ কৰি আমাৰ ইয়াৰ পৰা লৈ গৈছে আমি একদম ৰিচিভ চালান বনাইছোঁ কোনে নিছে তেখেতৰো আছে উইটনেছসকল আছে আমি আমাৰ ডিফু মেডিকেল কলেজত তেওঁলোকৰ মেডিকেল কৰাইছোঁ গতিকে তেওঁলোকৰ এগেইনষ্টত কেছ চলিব আমি কেছ তেওঁলোকৰ এগেইনষ্টত আমি সাক্ষী প্ৰমাণ লৈ পেলাই আমি ভালদৰে ইনভেষ্টিগেট কৰিম পিছত আপোনালোকক জনাম তেওঁলোকৰ DSP এজন আহি ৰিচিভ কৰি লৈ গৈছে তেওঁলোকৰ SP আহিছিলে DC আহিছিলে আৰু এজন যিজন থানাৰ তেওঁলোকৰ DSP ল' এণ্ড অৰ্ডাৰ নামটো আছে মোৰ মই আপোনাক দিব পাৰিম তেওঁ তেখেতে লৈ গৈছে তেওঁ ডেড বডিটো তেওঁলোকে লৈ গৈছে আমি তাত পষ্টমৰ্টম কৰিছে আৰু আমি DC আৰু SP লগত কথা পাতিছোঁ আৰু তেওঁলোকে এছুৰেঞ্চ দিছে আৰু আমি অলৰেডি হোৱাটছএপত ডিফুৰ পৰা গতিকে শুদ্ধকৈ নাম লৈছোঁ আমি আধাৰ কাৰ্ড নাম্বাৰ সহ তেওঁলোকলৈ চেণ্ড কৰিছোঁ আৰু তেওঁলোকে কৈছে PM হোৱাৰ লগে লগে আমাক ফৰ্মেলি তেওঁলোকে আমাক হেণ্ডঅভাৰ কৰিব আমাৰ ডিছপিউটেড এৰিয়া আমাৰ মাকৈলুম য'ত আমি খাৰা আছোঁ ইয়াৰ পৰা 10 কিলোমিটাৰমানৰ পিছতে আপোনালোকে এটা মুক্ৰহ বুলি পেলাই এটা ফৰেষ্টৰ বিট অফিচ পাব তাৰ জাষ্ট 2 কিলোমিটাৰ আগতে অসমৰ ভূমিতে এইটো ডিছপিউটেড নাই আপুনি চাওক কি হ'ল তেওঁলোকে আমাৰ যেতিয়া এটা ইছ্যু হ'ল গতিকে আমাৰ যিহেতু ইয়াত অলপ ফ'ৰ্চখিনি ষ্ট্ৰেংথেন কৰোঁতে আমাৰ অলপ টাইম লাগি গ'ল কিন্তু তেওঁলোকে ইন দি মিন টাইম তেওঁলোকৰ অলপ ৰেইনফ'ৰ্চ কৰি পেলাই লৈ গৈছে গতিকে আমি নিয়া বা তেওঁলোকে নিয়া একেটা কথা গতিকে তেওঁলোকে আমাক ডেড বডি আমাৰ যিটো তেওঁলোকৰ কথাটো লৈ গৈছে আমাৰ যিজন ল'ৰা লেকটে বুলি পেলাই তেওঁৰ ডেড বডি PM কৰি পেলাই আমাক হেণ্ডঅভাৰ কৰিব আমি সন্মানেৰে আমি পৰিয়ালৰ মানুহক জনাম আগতেও দেখা পাইছোঁ ছাৰ এই এলেকাসমূহত বিভিন্ন সমস্যাৰ সমাধান হৈ আছে বিশেষকৈ এনেধৰণৰ সমস্যা
আগতেও ফায়াৰিং হৈছে তেনেকৈ হৈছে হয় হয় গতিকে আগন্তুক দিনত ইয়াৰ আপোনাৰ ধৰক মোৰ ইয়াত 8 মাহ হৈছে যোৱা 8 মাহত তেনেকুৱা ধৰণৰ কোনো ইছ্যুজ হোৱা নাছিলে কিন্তু আগতেও হৈছিলে বা ভৱিষ্যতেও আমি যাতে নহয় তাৰ কাৰণে আমি চেষ্টা কৰিম ফ'ৰ্চ ডিপ্লয়মেণ্ট ৰাখিম আৰু মবিলাইজেশ্যনটো ফ'ৰ্চ ভালকৈ কৰিম হয় 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 গতিকে ঘটনাটো ঘটিছে এইটো আকস্মিক ঘটনা ঘপককৈ হ'ল আচলতে এইটো বহুত প্লান কৰি পেলাই হোৱা ঘটনা নহয় যেতিয়া আমি ইমিডিয়েট ঘূৰি আহিবলৈ ক'লোঁ ঘূৰি আহিবলৈ লওঁতেই মানে আমাক দা চাৰে একেবাৰে পুৰা বেয়াকৈ মাৰিছে আপোনাৰ হাথিয়াৰ কাঢ়ি লৈ গৈছে ইনফেক্ট এটা ল'ৰাৰ আমি হাথিয়াৰ পোৱা নাই আমাৰ যিটো ল'ৰা ঢুকালে তাৰ 303 এটা ৰাইফল এজ ৱেল এজ 10 ৰাউণ্ডছ লাইভ বিডিআৰ এমিউনেশ্যন তেওঁলোকে লৈ গৈছে মিছক্ৰিয়েঞ্চে গতিকে সেইটো উদ্ধাৰ কৰিব লাগিব গতিকে এইটো এটা আকস্মিক ঘটনা আৰু যেতিয়া মানে কিয় হ'ল তদন্ত চলিব এতিয়া এজন অফিচাৰ হয়তো আমি ইনভেষ্টিগেট কৰাম আমি ইনস্পেক্টৰ ৰেংক বা এজন গেষ্টেড অফিচাৰৰ পৰা আমি কৰোৱাম গতিকে ইনভেষ্টিগেশ্যনত চলিব কিছুদিন পূৰ্বে শুনা পোৱা গৈছে যি জিঅ' টাৱাৰ ইতিমধ্যে কাম চলি আছে তাত শুনা পাইছোঁ তেওঁলোকৰ মানুহে বাধা দিছিলে ইয়াততো জিঅ' টাৱাৰ নহয় ইয়াত আপোনাৰ হামৰেন থালা এনেকুৱা কান্দুলি এৰিয়াত মই গম পাওঁ জিঅ' টাৱাৰৰ অকণমান কিবা তেওঁলোকে মনা কৰিছিলে গতিকে আমাৰ OC আমাৰ পাৰ্টি গৈ পেলাই তেওঁলোকৰ গাঁওবুঢ়াৰ লগতো কথা পাতিছে গতিকে জিঅ' টাৱাৰৰ কাম সুন্দৰকৈ চলি আছে